বলকচোন আজি চেলেঞ্জটো ষ্টাৰ্ট কৰি দিওঁ ধামাকা চেলেঞ্জ হ'ব কৈ আছে ভিডিঅ'টো আৰু মই সৰুৰ পৰা ডাঙৰ অলপ পচন্দছে হৈছোঁ हेलो फ्रेंड्स वेलकम बैक टू माय चैनल तो मोर अन्यता भिडिओ अपना सकल स्वागतम जनालो तो आज भिडिओ माने कि हब गई थाम्बनेलर टाइटल चाइसे सके गम पाइसे हले एबार কৈ দিছো আজি ভিডিওটো হব কৈ আছে অ্যালফাবেটিক্যাল ফুড চ্যালেঞ্জ তো ধামাকা চ্যালেঞ্জ হব কৈ আছে ভিডিওটো তো আৰু মই মানে এপিসিডি লোৱা নাই মই লৈছো ক খ তো অসমীয়া মানুহ যেহেতু অসমীয়াৰে আৰু ষ্টাৰ্ট কৰি দিও हम मालूम है तेरे बाप को मत सिखा। তো নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল মোৰটো ভালে একদম জুই তো বেছি দেৰি নকৰি বলকচোন আজি চেলেঞ্জটো ষ্টাৰ্ট কৰি দিওঁ তো প্ৰথম আখৰ আহিব ক তো কৰে কি খাই আছোঁ মানে লৈ আহিছোঁ 1 ছেকেণ্ডত আৰু অলপ ৰখি দিয়ক কৰে খোৱা বস্তুটো মই পাই গ'লো তো কৰে কি খাম আপোনালোকক দেখুৱাইছোঁ তো কৰে খাম মই কাজু এনেকুৱা বস্তু নাই বিশেষ আচলতে মানে তেল লাগিব আৰু তো সেইবাবে এইটো জলদি জলদি খাই দিওঁ আৰু ইমানটো ভাল নাপাওঁ হ'লে আৰু চেলেঞ্জ নকৰে তো লাষ্ট আহে খোৱাৰ পাছত মানে খাব লাগিব কি জানে ঘৰতে খাম মই খিচমিচ এটাই লৈছোঁ ভাল নাপাওঁ ইমান খাবলৈ মানে কাজু আৰু খিচমিচ এই ফাৰ্ষ্টটোতে মানে ইমান এটা মানে ভাল নাপাওঁ আজিনা খাওঁ আৰু তো নেক্সট আহে গ তো কৰে কি খাম ভাবিলোঁ অকণমান তো ভাবিলেখিনি আপোনালোকৰ মাজত লৈ আহিছোঁ কৰে কি খাম তো অকণমান ৱেইট কৰক আৰু ইমান জল্দি জল্দি মাথাত নাহে ন তো গড়ে খোৱা বস্তুবিধ পাই গ'লোঁ তো সেইবিধ হৈছে বুট এনেকৈ কুটমান লৈছোঁ আৰু বেছিকৈ খাব নোৱাৰি এইবিলাক বস্তু খাই দিওঁ তারপরে মিঠা তো নেক্সট আহি আছোঁ ঘৰে আৰু কি বস্তু বা বিচাৰিব নে নাপাব তাৰ নে ঠিক তো আহি আছোঁ আৰু নেক্সট ঘৰলৈ তো ঘৰে বস্তু বিচাৰি পাই গ'লোঁ কোনোদিনে নোখোৱা বস্তু এটা মানে খাব লাগিব আজি তো ঘৰে হৈছে এয়া ঘি তো ঘি মানে কি জানেনে মই সৰুৰ পৰা ডাঙৰ অলপ পচন্দছে হৈছোঁ কোনো মানে আলু পিটিকাত যে মানুহে খাই কোনোদিন মই তেনেকৈ খাই পোৱা নাই তো আজি প্ৰথম তেনেকৈ সদায় মানে খাব লাগিব তো কিবা নাজানো আৰু তো চেলেঞ্জ যেতিয়া আৰু উপায় নাই একো বস্তু বিচাৰি নাপালোঁ বেলেগ খাই দিওঁ আৰু চেলেঞ্জ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह মুখত লৈছোঁ আৰু এয়া গড় পাইছে উপায় নাই গিলি থৈ দিছোঁ আৰু তো নেক্সট আহে মতে মোৰ জনাটো আকৌ বিশেষ বস্তু নাই চাগে হ'লেও অকণমান মই ভাবি চাওঁ যদি পাব পাৰোঁ অলপচোন সেইটো হ'লে অপেক্ষা আৰু অকণমান তো সোঁৱৰে একো বস্তু বিচাৰি নাপালোঁ মই তো আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব মই কিন্তু মানে ইমান সময় ভাবিলোঁ কিন্তু মানে ভাবি একো বস্তুৱে নল'লোঁ তো এইবাৰ আহিল প্ৰথম চাওঁতে একেবাৰে মই চেনীটো টেমাটো উঠাই দিছোঁ চেনীটো খাব পাৰি ন উঠাই দিওঁ আৰু কেইদিনমান এনে টেমাটো আনি ল'বলৈ গোটেই টেমাটো নাখাওঁ আৰু কেইদিনমান এনে খাই লওঁ তো প্ৰথম চাহটো খাই ল'লোঁ নেক্সট আহে দ্বিতীয় চাহ তো দ্বিতীয় চাহৰ কি আছে তো আহিছোঁ অকণ পিছত তো দ্বিতীয় চাহতে পাই গ'লোঁ চাল মছলা আৰু চালে হয় এইটো খাই দিওঁ ইউটিউবত ঠিক জ্বলা নহয় বাৰু অলপমান মিঠা কিবা জ্বলা লাগিছে তাৰপিছত আহিল বৰগাছত দি মই কি খাম বাৰু আপোনাৰ ভাবিছে নেকি মই জলকীয়া খাম জলকীয়া নাখাওঁ মানে জলকীয়া মই কেঁচা খাব নোৱাৰোঁ তো মই খাম জালুক बड़ा हरामी हो बेटा তাৰপিছত নেক্সট আহিব বজত তো বজত কি আছে বাৰু চাব সেইটো বনাব নহয় বজত কি আছে আৰু মই বিচাৰোঁ তাৰপিছত নিয়ৰ আহে নিয়ৰেতো একো মানে বিশেষ নাথাকে
কথা মানুহৰেনো কি আছে কিবা থাকিলে কমেণ্টত জনাব তো বৰতো বাৰু কৰিম বাৰু চেলেঞ্জটো মানে পিছলৈ থৈ দিছোঁ এতিয়া দোকান বন্ধ আছে দুপৰীয়া হৈছে যিহেতু তো পিছত বাৰু বিচাৰি চাম কি পাওঁ যদি বাৰু লাষ্টত কৰিম এইটো তাৰপিছত নেক্সটলৈ আহোঁ তাৰপিছত আহিল মৰিনাত্য মৰিনাত্য এনেনো কি খাম বিশেষ টেঙা তো যিকোনো এবিধ টেঙা ল'লেই হৈ যায় তো মই লৈছোঁ নেমু টেঙা তো খাই দিওঁ আৰু अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो এই তো এইবাৰ আহিল মূৰ্ধন্য দ তো আবেলিও হৈ গ'ল চেঞ্জ কৰোঁতে মূৰ্ধন্য মই ল'ম ক'ত মানে ইয়া ডালিয়া লৈছোঁ তো ৰন্ধা নাই বাৰু ৰান্ধিলে আকৌ দেৰি হয় সেইটো কৰি খাই দিওঁ তাৰপিছত নেক্সট আহিল মূৰ্ধন্য ন কিন্তু মূৰ্ধন্যৰে আৰম্ভ হোৱা আকৌ খোৱা বস্তু মই নাপালোঁ যিহেতু মানে শেষত থকা হ'লেও কিবা এটা লৈছোঁ তো এইটো হ'ল পাণ ৰাতিপুৱা মই লৈছোঁ মই নাখাওঁৱেই কোনোদিন মানে এইবিলাক বস্তু মই নাখাওঁৱেই বুলি ক'ব পাৰি কিন্তু আজি উপায় নাই খাই দিম খালোঁ আৰু তাৰপিছত নেক্সট হ'ল দৈন্তাত তো দৈন্তাতৰে মই লৈছোঁ তাত তেজপাত তো মানে কেঁচা তেজপাত শেষ হ'ল ঘৰত তো এয়া শুকান কিন্তু ঢেৰ আছে তো শুকান হ'লেও আৰু তেজপাতকে খাই দিওঁ এনেকৈ পাপৰ লাগিছে খাবলৈ তো নেক্সটত আকৌ লগ পাইছোঁ নেক্সট আহিল দৈন্তাত থেকেৰা টেঙা মানে কেঁচাইটো নাইয়ে বাৰু শুকোৱা মানে আছিল তো এয়া খাই লৈছোঁ এয়া নিমখত দিয়া আছে পুৰা এই ইমান যে বস্তু খালোঁ তাৰে ভিতৰত মানে চবচে এতিয়া ভাল লাগিছে খাবলৈ তাৰপিছত নেক্সট আহিল দন্তাদা এয়া মই লৈছোঁ চামুচে লৈছোঁ কিন্তু মানে ইমান বেছি বস্তু খাই মানে মুখখন যে কেনেকুৱা লাগিছে মানে বুজাব নোৱাৰোঁ আৰু এইখিনি খাই দিওঁ নেক্সট হ'ল দন্তাধৰ মানে ধুনীয়া হয় ধুনীয়াটো নাখাওঁ মই তো সেইটোতে মানে যেতিয়া মানে মিক্সিত কৰি ল'লোঁ কুটা লৈছোঁ মানে সেইদৰে তামান জ্বলা হৈছে দেই कुछ भी তাৰপাছত নেক্সট আহে ন মানে মূৰ্ধন্য ন क्या बोला तूने মূৰ্ধন্য নহয় দন্তানত হয় মানে নহৰু চাওঁ নহৰু খাম চলা चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह বাপৰে বাপ ইমান জ্বলা লাগিল তাৰমানে নহৰুটো তামান জ্বলা আছে ইয়াৰ ওপৰত দি লৈ আহিলোঁ তাৰপিছত আহিল পাপৰ লৈছোঁ এয়া পাপৰটো পূৰা খাম চিন্তা কৰিব নালাগে সেইটো মই খাম আৰু একদম ৰাক্ষসে খোৱা নিচিনা দিছোঁ ন कौन है ये लोग कहाँ से आते हैं তাৰপৰা একো ভাল বস্তু খাব পৰা নাই দেখাই লওঁ তো নেক্সট আহিল ফৰে কি সকলোৱেতো জানেই কি আৰু আমি সৰুতে বাঢ়িছোঁ ফতে বকিলে ফতে ফল তো ফল যিকোনো এবিধ খাই দিম আৰু তো ফল লৈছোঁ বতৰৰ ফল আৰু আম লৈছোঁ আমটো খাই দিওঁ আৰু জলদি খাই লওঁ আপোনাৰ ভাবিব নালাগে আপোনালোকৰ আগত নাখালেও মই আমটো খামেই খাই লওঁ সেইখিনি আকৌ লগ পাইছোঁ নেক্সট ৱৰ্ডটোলৈকে তাৰপিছত আহিব মোৰ ফেভৰেট খাই লওঁ তো নেক্সট ৱৰ্ডটো কি নেক্সট ৱৰ্ডটো হ'ল ঘৰতে কি খাম ভাবিছেনে আপোনালোকে ঘৰতে মানে খামেই ভাত আমাৰ প্ৰধান খাদ্য ভাত যিহেতু हम मालूम है तेरे बाप को मत सिखा আগতে এনেকৈ খাব লাগে আৰু খাই দিওঁ মোৰে হ'ল এয়া মটৰ ভাজি ঘৰত যিহেতু মটৰৰ মানে মই দি একো বিশেষ বস্তু নাছিলে তো মটৰ ভাজি কিনি আনিলোঁ তো এয়া চাওক একদম গ্ৰীণ মটৰ মোৰটো কমপ্লিট হৈ গ'ল তো 29টা জ্বৰে মই বস্তু বিচাৰি নাপালোঁ 29টা জ্বৰটো কাটা চিন গ'ল তো আপোনালোকে জানে তেতিয়াহ'লে মই নিশ্চয় জনাব নহ'লে বহুত ভাবি আকৌ মানে বিচাৰি নাপালোঁ তাৰপিছত আহিলোঁ 29টাতে আনিছোঁ বাচ্চাবিলাকে খাই দিম উপায় নাই আৰু এইবিলাকে খাব লাগিব আকৌ লগ পাইছোঁ নেক্সট ৱৰ্ডটো লৰে এটা লং খাইছোঁ জ্বলা
যোৱাৰ পাছত যিহেতু ৱাপ আহে আৰু ৱাপৰে একো বস্তু বিচাৰি নাপালোঁ তো নায়েইতো ৱাপৰে একো বস্তু এনেই তো সেইটো কেঞ্চেল হৈ গ'ল তো আগলৈ ব'লকচোন তালিক বহৰে এয়া লৈছোঁ এটা শিলিখা শুকাই থোৱা বাৰু একো নাই শিলিখা যিহেতু তো দৈন্তা শৰে বহুত সময় বিচাৰি শেষত কি হ'ল জানেনে চাওকচোন বহুত মই সৰিয়হ লৈছোঁ এইখিনি খাই দিব লাগিব আৰু একো বিশেষ বস্তু নাই ঘৰত খাই দিব মদিনাহৰে একো বস্তু বিচাৰি নাপালোঁ তো মানে বহুতকেইটাই কেঞ্চেল হৈ গ'ল একো নাই বাৰু এইকেইটা আপোনালোকেও জানে যদি কমেণ্ট কৰি জনাব আৰু যদি জনাব নোৱাৰে তেতিয়াহ'লে মই চেলেঞ্জটো শিকি যাম বাৰু আৰু আগলৈ শৰে খাইছোঁ এটা হজমোলা দিনটো যিমান উল্টা পাল্টা বস্তু খাইছোঁ সেইবিলাক চব হজম হৈ যাব পাৰে क्या बोला तूने যিহেতু অসমীয়া ব্যঞ্জন বৰ্ণৰ হৰ পিছত মানে বিশেষ তেনেকুৱা মানে সেইকেইটা শব্দৰ এটা একো বিশেষ নাম পোৱা নাযায় তো সেইবাবে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব আৰু সেইকেইটা শব্দৰে একো খোৱা বস্তু নাইও কিন্তু মোৰ মতেদি বিচাৰি নাপালোঁ মই আৰু আপোনালোকে যদি জানে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ প্লিজ নাপাহৰিব তো আজিলৈ আহিছোঁ বাই বাই লাভ ইউ মইনা কলিজা অকল নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তো বলক